হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু মই ইভিনিঙৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি মই মৰ্ণিঙত কি কৰিলোঁ মানে গোটেইখিনি আপোনালোকক স্কিপ ৰাখি মানে আজি দেখুৱাম বুলি ভাবিলোঁ। আৰু ৰাতিপুৱাই মই গা পা ধুই মেলি আৰু কেক এটা অৰ্ডাৰ আছিলে, কেকটো বনাই মেলি আকৌ ছোৱালী স্কুলত থ'লোগৈ। স্কুলত থৈ মেলি আহি আকৌ গ'লোঁ শিৱসাগৰ টাউন আৰু ভাত খোৱাই নাছিলোঁ আৰু গ'লোঁ টাউনলৈ। লগৰজনীয়ে ফোন কৰিলে, আজি বোলে মামা আহিব। মামাই বোলে আজি মানে যিসকলে অৰুণোদয় আঁচনি কৈছিলে, ময়ো কৈছিলোঁ বাৰু অৰুণোদয়। তাৰপিছত আৰু দলিলত চহী কৰাইছিলে যিসকলক, আৰু ময়ো দলিলত চহী কৰিছিলোঁ। আৰু দলিলত চহী কৰাসকলক মানে লিষ্ট এখন আহিছে, লিষ্টখনত নাম আহিছে মানে, কিন্তু মোৰ নামটো অহা নাই। তাৰপিছত আহিলোঁ নাহিলোঁ, লগৰজনীয়ে ফোন কৰিলে, গ'লোঁ। তাৰপিছত নাহিলেও আহচোন, এনেই আৰু মোৰ বেলেগ কাম এটাও আছিলে আৰু গ'লোঁ বাৰু। আৰু তাত মই অকলে সোমাইছোঁগৈ, তাই বাৰু মাজত বহি আছিলে। আৰু মই অকণমান গেটৰ ওচৰৰ পৰাই ভিডিঅ' কৰিলোঁ। ইমান মানুহ দেখি মোৰ ভয়ে লাগিলে, কৈছোঁ নহয়, ইমানেই মানুহ। তাৰপিছত খুব বেছি 10-15 মিনিটমানৰ কাৰণে ভিতৰলৈ সোমাই গ'লোঁ। তাৰপিছত তাত গৈ অকণমান মই ভিডিঅ' কৰিলোঁ আৰু মই গুচি আহিলোঁ। আৰু ইমান মানুহৰ ভিৰ, আৰু বোলে প্ৰথমেই বোলে 8টামান বজাৰ পৰাই বোলে মানুহৰ পূৰা ভিৰ লাগি গৈছে। আৰু পেণ্ডেলটো দেখুৱাম আপোনালোকক, কিমান ডাঙৰ পেণ্ডেল, মানে কিমান পইচা খৰচ কৰিছে এইবিলাক। কিমান পইচা বাৰু কি কাৰণে খৰচ কৰিব লাগে বাৰু, মানে আচলতে মামা নাহিলেই, মামা আহিব বুলি সকলোকে মানে ক'লে। মামা কোনোবা এটা ক্লাবত থাকিলে বুলি কৈছে, নাহিলে। আৰু সুশান্ত বুঢ়াগোহাঁই আৰু আহিছিলে কোনোবা কেইজনমান, আৰু বিশেষ বহুত আঁতৰৰ পৰাহে দেখিছোঁ তেওঁলোকক। আৰু ইমান এতিয়া কিহৰ কাৰণে ইমানবিলাক কৰিব লাগে বাৰু। এতিয়া ইলেকশ্যন যিহেতু আহি আছে, মামাই টোপো দিছে, আচলতে টোপ নিদিয়াও নহয়। তেতিয়াহে আকৌ এতিয়া যিহেতু আহি আছে ইলেকশ্যনতো জিকিব লাগিব তেওঁ। আৰু গম পাইছে যিসকলে গৈছে, ইমান দূৰৰ পৰা আহিছে, কৈছোঁ নহয়, মানে বহুত দূৰৰ মানুহ দেখিলোঁ। কিন্তু কাকো মতা নহ'ল, আৰু ইমান মানুহৰ ভিৰতনো কেনেকৈ মাতিব পাৰি। বহুত দূৰৰ মানুহ অহা দেখিলোঁ। মানে আমাৰ ঘৰ নিতাইপুখুৰীতকৈ আগত তাত দিহিংমুখৰ বা এজনীক দেখিলোঁ, কিন্তু মাতিবলৈ নহ'ল। মানে ইমান দূৰৰ পৰা যে আহিছে সিহঁতি, সৰু ল'ৰা ছোৱালী এৰি থৈ, আৰু কিছুমানে একদম কোলাত কেঁচুৱা লৈ আছে, কেঁচুৱা লৈ পিনে আহিছে। আমি বাৰু একো নাই, আমি এতিয়া ল'ৰা ছোৱালী নাইকিয়া, নিজে অকলে গৈছোঁ, অকলে আহিছোঁ। মানে মানুহ দেখি ভয়ে লাগিলে, ইমান মানুহৰ ভিৰ, কৈছোঁ নহয়, এনেকুৱা বাৰু হয় নেকি। আৰু যি কি হওক নহওক, আৰু মই আপোনালোকক কৈছোঁ। আৰু বহুতে আৰু এটা কথা কৈ দিওঁ, আৰু বহুতে মোক সুধি আছে মোৰ পাৰ্লাৰখন ক'ত খুলিলে। মোৰ পাৰ্লাৰখন ক'তো এতিয়ালৈকে খোলা হোৱাই নাই। আৰু পাৰ্লাৰ কাম এতিয়া মই ঘৰৰ পৰাই আৰম্ভ কৰি আছোঁ। কোনোবাই স্মুথিং কৰিছে, স্মুথিং কৰিলে তেহেঁতৰ ঘৰত গৈ পিনে মই স্মুথিংটো কৰি থৈ আহিছোঁ। আৰু ফেচিয়েল আৰু থ্ৰেডিং যিসকলে ঘৰলৈ আহিছে ঘৰতো কৰি দিছোঁ, আৰু কোনোবাই মাতিলে তেনেকৈ গৈছোঁ হোম ডেলিভাৰী হৈ কাম কৰিবলৈ। আৰু যি কি নহওক সকলোৱে ভাল পাইছে বুলি কৈছে, মোৰো ভাল লাগিছে মনটো। কিমান আগবাঢ়িব পাৰোঁ নাজানো। আৰু যিহেতু মোৰ দোকান এখনো আছে, সেই দোকানখনকে অকণমান বহল কৰি আকৌ মই পাৰ্লাৰখন আৰম্ভ কৰিম। মানে অহা সপ্তাহৰ পৰা পাৰ্লাৰ কাম ষ্টাৰ্ট দিম বুলি ভাবিছোঁ। আৰু মানে দোকানখন বনাবৰ কাৰণে, দোকানখন সৰু আছিলে, সেইখন দোকানত মানে মই পাৰ্লাৰ কাম কৰিব নোৱাৰোঁ। দোকানখন যিহেতু সৰু হয়, মানে দুটা কাম কৰিবলৈ তাত মানে এতিয়া মোৰ দোকানৰ বস্তুকেইটা মোৰ থ'বলৈ হৈছেহে তাত। মানে আকৌ মই পাৰ্লাৰখন আৰম্ভ তাত কৰিব নোৱাৰিম। সেইকাৰণে অকণমান দোকানখন কিমান পাওঁ একদম মই জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। মানে ইমানো মোৰ এতিয়া হাতত মানে কি পইচা নাই, যিমান আছে মানে বহুত একদম তলৰ পৰাহে যাম। কোনোবাই হাঁহিব পাৰে, এজনী দোকানখন চাহ ইমান আমুককৈ বনালে, সেইটো কথা নহয়। মই চব নিজৰ পইচাই কৰিছোঁ। এতিয়া নিজৰ পইচাই কৰি, নিজৰ পইচাই বস্তু আনি মেলি লৈ মই এতিয়া সকলোখিনি কাম কৰিবলৈ আগবাঢ়িছোঁ। আৰু আপোনালোকেও কেনেকুৱা পায় নাজানো, দেখুৱাই থাকিম। আৰু আগৰ মোৰ লখিমী দিহিঙীয়া চেনেলটো বন্ধ হৈ গৈছে, লখিমী দিহিঙীয়া ব্লগটো। আৰু এতিয়া লখিমী চেতিয়া ব্লগ, আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুতে সুধি আছিলে মানে ভিডিঅ' নিদিয়া হ'লে যে, মানে আগৰ লখিমী দিহিঙীয়া ব্লগটো মই মানে ভিডিঅ' দিব নোৱাৰোঁ। মোৰ চেনেল মানে সেইটো একাউণ্টটো মানে কোনোবাই মোৰ ৰিপৰ্ট মাৰি দিলে। আৰু কোনে ৰিপৰ্ট মাৰিলে গম পালোঁ বাৰু, মোলৈ ফোন আহিছিলে। আৰু তেনেকুৱা কৰিব নালাগিছিলে। মই ইমান মানে কি কষ্ট কৰি সেইটো চেনেল মানে বহুতখিনি ৱাচ টাইমো বাঢ়িছিলে, 3000 ঘণ্টাও পাৰ হৈছিলে মোৰ 7 মাহত। মানে কি এনেই বেয়া লাগিছে আৰু ইমান কষ্ট কৰি। আৰু কেতিয়াবাতো ভিডিঅ'বিলাক দিলে কপিৰাইট ক্লেইম লাগিলে আকৌ সেইবিলাক ডিলিট কৰি আকৌ মই ভিডিঅ' দিয়া হয়, তেতিয়া মই বহুত মানে নেট বেছি লাগে, আকৌ মই এক্সট্ৰা পেক ভৰাবলগীয়া হয়। তেনেকুৱা কাৰণে বহুত বেয়া লাগিছে। যদি কিবা ভুল কৰিছিলোঁ মোক, যদি কিবা মই বেয়া ভিডিঅ' দিছিলোঁ, কিবা কৰিছিলোঁ, মোক যদি আগে ফোন কৰি সেইটো জনালেহেঁতেন, তেতিয়া ভাল পালোঁ হয়। হ'ব যিহেতু। আৰু এতিয়া মই যিখিনি কৰিম নিজৰ কাম হয়, নিজৰ হাতৰ বিদ্যাই কৰা কাম। আৰু এতিয়া কাপোৰ চিলোৱা, মই যিহেতু কাপোৰ চিলাওঁ, এতিয়া আৰু কেক বনাওঁ, আৰু এতিয়া আকৌ পাৰ্লাৰ কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। যিহেতু নিজৰ কাম, নিজৰ হাতৰ বিদ্যা কেতিয়াও কাঢ়ি নিব নোৱাৰে কোনেও। সেইকাৰণে কৰি আগবাঢ়ি গৈ থাকিম। আপোনালোকে সকলোৱে মৰম দিব। আৰু আজি কৰা কামকেইটা আপোনালোকক মই
দেখুৱাইছোঁ, আপোনালোকে সকলোৱে চাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে থাৰা সমষ্টি বিধায়কে দিয়া মানে সুশান্ত বুঢ়াগোহাঁই দিয়া এইবিলাক 5 টকীয়া বিস্কুট দুটা আহিছিলে আৰু বিটাইছিলে, মানে এজনীয়ে মোক এটা দিলে আৰু মই এটা পাইছিলোঁ। আৰু এইফালে ফেচিয়েল এটা আহিলে আৰু মই ফেচিয়েলটো কৰি মেলি মানে এতিয়া লৈছোঁ আৰু এতিয়া ইভিনিঙত ফেচিয়েলটো কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে আকৌ নেক্সট লগ পাম। আজিৰ ভিডিঅ'টো ইমানেই আছিল, বাই বাই।